নমস্কাৰ সুপ্ৰভাত বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকৰ ভালেই আৰু সদায় ভালে থকাটোৱে কামনা কৰোঁ। বহুত গৰম পৰিছে, জনাবচোন আপোনালোকৰ ফালে কেনেকুৱা গৰম। আৰু আমি মানে সপ্তাহত এদিন ৰুটি মাংস খাওঁৱেই, কিন্তু সিদিনাখন খালোঁ। মই মানে হ'লেও খোৱা কৰা ইমান নেদেখাওঁ আৰু আজি এওঁ ক'লে বোলে পৰঠাকে খাওঁ। এতিয়া মই পৰঠা আৰু মানে মোক আৰু ঘুগুনি অলপ বনাওঁ বুলি ভাবিছোঁ, মটৰ দালি। আপোনালোকে চাওকচোন মই পৰঠাটো কেনেকৈ বনাওঁ। সকলোৱে বনায় পৰঠা, কিন্তু মই অলপ বেলেগ ষ্টাইলত বনাওঁ আৰু মই যেনেকৈ বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু চাব আপোনালোকে কেনেকৈ বনাওঁ। আৰু এইখিনিহঁত এয়া লৈছোঁ, মানে এইখিনি মটৰ গুচাই দিলে এওঁ চকলবিলাক থাকিলে ভাল নহয় যে, এইখিনি বহাই দিওঁ। আৰু মই আটা মাৰি কেনেকৈ বনাওঁ আপোনালোকে চাব। এয়া মান ধনিয়া লৈ লৈছোঁ, আমাৰ ঘৰৰ ধনিয়া, মান ধনিয়া, জলকীয়া, মছলা কেনেকৈ মিক্স কৰি বনাওঁ। আলু দি আৰু আলু পৰঠা যেতিয়া আপোনালোকে চাব। আৰু মই এই দুটা মানুহ কম যেতিয়া দুটাহে মানুহ, এই দুটা সৰু সৰু যে সেইকাৰণে এই দুটা মটৰ দালিৰ লগতে মই বহাই দিওঁ। তাৰপিছত মই ৰুকি ল'ম আৰু মই পিটিকা কৰি নলওঁ। আৰু এইফালে মই আটা মাৰিম, কেনেকৈ মাৰোঁ আপোনাক কেনেকৈ বনাওঁ চাব, মই দেখাই থাকিম। এতিয়া আমি ইয়াতে বেছি নবনাওঁ, 3টামান 4টামান হোৱাকৈ বনাম আৰু পৰঠা। ইমান এখোপা বনালেওতো অসুবিধা হয়, দুজন মানুহ যে খোৱাও অসুবিধা হয়। আপোনালোকক দেখাই থাকিম। আৰু ইয়াতে আমি অলপমান নিমখ দি ল'ম আৰু এতিয়া আমি এইখিনিত মাৰিম। মিঠাতেল চিঠাতেল একো নিদিওঁ আমি। মই আলুখিনি যিখিনি ৰুকি ল'ম, আলুখিনিতে মানে দিম যেতিয়া মছলা পাতি, গতিকে ইয়াত একো দিয়া নাই আৰু একদম ধুনীয়াকৈ কোমলকৈ মাৰি ল'ম। আৰু আমি এইখিনি মাৰি লোৱালৈকে আমাৰ মানে ঘুগুনিখিনিও হৈ যাব আৰু মটৰ দালিখিনি। আৰু এইটো চাওক, আমি এইটো কোমলকৈ মাৰিছোঁ। আৰু এতিয়া আমি ইয়াতে অলপমান তেল দি থৈ দিম আৰু এয়া মিঠাতেল ধুনীয়াকৈ তেল দি অলপ সময় এনেকৈ থৈ দিম আৰু আপোনালোকে ৰিফাইন দিলে ৰিফাইনো দিব পাৰে। আমি মিঠাতেল খাওঁ যে, ৰিফাইন তেনেকৈ নাখাওঁ আমি, সেইকাৰণে মিঠাতেলে দিওঁ। থৈ দিম অলপ সময় ঢাকি। এতিয়া আমি বাকী বস্তুখিনি যোগাৰ কৰি লওঁ। আমি এইকেইটা আলুকেইটা হৈ গ'ল। মই ধুনীয়াকৈ ইয়াতে এই ৰুকি ল'ম আৰু এয়া ধুনীয়াকৈ। আপোনালোকে কেনেকৈ লৈ নাজানো, কিন্তু মই মানে এনেকৈ ধুনীয়াকৈ ৰুকি ল'ম। কিছুমানে পিটিকা কৰিও লয়। অলপ কমকৈ সিজাই আপোনালোকে ৰুকি ল'লেও মানে ভাল হয় আৰু ইয়াতে আপোনালোকে, আমি এইটো আটাত নিমখ দিয়ে থৈছোঁ, এই অলপমানকৈ নিমখ দিব আৰু সোৱাদ অনুসৰি। আৰু আমি ইয়াত ধনিয়া কাটি থৈ দিছিলোঁ, এয়া চাওক, ইয়াত ধনিয়া দিম আমি ইয়াতে আলুখিনিত। আৰু এইফালে জলকীয়া কাটি থৈ দিছিলোঁ। আপোনালোকে যিমান জ্বলা খায় সেই অনুপাতে দিব আৰু যিমানখিনি খায়। আৰু আপোনালোকে ইয়াতে গৰম মছলাও দিব পাৰে। গৰম মছলা, আমচুৰ পাউডাৰ। আমাৰ মানে এওঁ বেছি মানে মছলা সেইবিলাক বেয়া পায় যে, গতিকে অলপমান দিছোঁ। আৰু জিৰা গুড়ি দিওঁ, অলপ গৰম মছলা দিছোঁ। আৰু এয়া মই জিৰা গুড়ি দিওঁ অলপমান। এয়া জিৰা গুড়ি দিছোঁ অলপমান। এতিয়া ধুনীয়াকৈ এইখিনি সানি ল'ম আৰু এইখিনি আমি ধুনীয়াকৈ সানি ল'ম। এতিয়া আমি ৰুটিকেইটা বেলি ধুনীয়াকৈ তাৰ মাজত ভৰাই ধুনীয়াকৈ পৰঠাটো বেলিম আৰু এতিয়া এইখিনি তেতিয়া আমি
তেল লগাই থৈ দিছিলোঁ যে অলপ এনেকৈ মাৰি লৈছোঁ। এতিয়া আমি লাড়ুকেইটা পৰিম ডাঙৰ ডাঙৰকৈ। হৈ গ'ল আৰু ডাঙৰ ডাঙৰকৈ এতিয়া লাড়ুকেইটা। প্ৰথমে ইয়াতে ধুনীয়াকৈ অলপ বেলি ল'ব লাগিব অলপমান। এতিয়া আমাৰ এইটো অলপ এনেকৈ বেলি লৈছোঁ। এতিয়া ইয়াতে আমি যিখিনি আলু সানি লৈছিলোঁ আৰু সেই আলুখিনি দিছোঁ। চাওক এতিয়া আমি ধুনীয়াকৈ এনেকৈ পকাম আৰু এনেকৈ। চাওক এনেকৈ আকৌ এটা লাড়ু কৰি দিম ধুনীয়াকৈ। আমি আকৌ বেলিম আৰু ধুনীয়াকৈ। লাহে লাহে ধুনীয়াকৈ মিলাই বেলি দিম আৰু এতিয়া। মই পিঁয়াজ দিয়া নাই, পিঁয়াজ দিলে মানে অলপ বেয়া লাগে, সেইকাৰণে মই পিঁয়াজ দিয়া নাই আৰু। ডাঠকৈ বেলিম পৰঠাটো। আপোনালোকে যিমান ডাঠকৈ বনায় আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব আৰু। এতিয়া আৰু এটা বেলি লৈছোঁ এনেকৈ। ইয়াতে আমি ধুনীয়াকৈ আকৌ এইখিনি মছলাখিনি সোমাই ল'ম। এইখিনি ধুনীয়াকৈ দি ল'ম। তাৰপিছত এনেকৈ কৰি গোটেইটো চবেই জানেই আজিকালি পৰঠা ঘৰত বনাই খাই থাকে, তথাপিতো মই আপোনালোকক দেখাইছোঁ বাৰু মই কেনেকৈ বনাওঁ আৰু। এতিয়া এইটো লাহে লাহে ধুনীয়াকৈ বেলি দিছোঁ। আগতে বনোৱাতকৈ আজি বেলেগকৈ বনাইছোঁ, অলপ বেছি টেষ্টি হ'ব চাগে আজি পৰঠাটো। আপোনালোকেও খাব, বনাই খায়ে আজিকালি মানুহে সকলোৱে পৰঠা মানে দোকানত বনাই খোৱাখিনিতকৈ ঘৰত বনাই খালে বেছি ভাল হয়, বেছি ধুনীয়া হয় আমাৰ পৰঠাবিলাক। কিমান ধুনীয়া হৈছে মই দেখাই দিম ৰ'বক আপোনালোকক বেলোতেও। বহুত ধুনীয়া হৈছে। এইটো চাওক, দেখিছেনে কি ধুনীয়াকৈ বেলা গৈছে। এতিয়া আমি বনাওঁগৈ, দুইটা বনাই লওঁ। চাওক এতিয়া চাওক আমি এইটো ইয়াতে ধুনীয়াকৈ দিছোঁ পৰঠাটো। ডাঙৰেই হ'ল মোৰ আজি টাৱাখন মানে থৈ দিলোঁ, মানে তেল অকণ লাগি আছিলে। প্ৰথম মই মানে তেল নিদিয়াকৈ বনাম যে, এতিয়া চাওক এইটোত মানে একে নধৰা হৈ গৈছে এখন টাৱাত। এতিয়া মই মানে প্ৰথম শুকানে বনাইহে মানে মই তাত অলপমান ঘিউ লেটিয়াই দিম আৰু। প্ৰথম মই শুকানে বনাই ল'ম বস্তুটো, তেতিয়া বেছি ভাল হয় আৰু পৰঠাবিলাক খাই ভাল লাগে। প্ৰথম মানে শুকানে বনাব লাগে, আৰু মই ঘৰত বনোৱা ঘিউ আছে, ঘিউ অলপমান লেটিয়াই দিম আৰু ইয়াতে। চাওক কিমান ধুনীয়াকৈ ফুলিছে দেখিছেনে। আৰু কিছুমানে বাৰু শুকানেও খায়। এতিয়া মই ইয়াতে ধুনীয়াকৈ ঘিউ লগাই দিম আৰু আপোনালোকে দেখিব। মই এতিয়া চাওক মই ঘৰত বনোৱা ঘিউ আছিলে, মই চাওক ধুনীয়াকৈ মই এতিয়া ঘিউ লেটিয়াই দিছোঁ। এইফালে দেখিছেনে একদম ধুনীয়া হৈ গৈছে।
ঘৰত বনোৱা ঘিউ যেতিয়া আমাৰ বেছিকৈ দিলেও প্ৰব্লেম নাই। এয়া দেখিছেনে, ঘিউ খাব লাগে। এয়া দেখিছেনে পৰঠাটো কিমান ধুনীয়া হৈ গৈছে, বহুতেই ধুনীয়া হৈছে। বহুত ধুনীয়া হৈ গৈছে, হৈছে আমাৰ। আৰু এবাৰ 2 নম্বৰ পৰঠাটো দিছোঁ। এইটো চাওক কিমান ধুনীয়া হৈ গৈছে পৰঠাটো, বহুতেই ধুনীয়া হৈছে, খায়ো ভাল লাগিব চাগৈ। এইটো চাওক কালাৰটো আমাৰ আৰু ধুনীয়া লাগিছে, ধৰিব পাৰিছেনে, বহুতেই ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। আৰু এয়া চাওক আজি মই বনোৱা মানে পৰঠাটো মানে ধাবা ষ্টাইলৰ পৰঠা। আৰু ধাবাবিলাকত সাধাৰণতে এনেকৈয়ে বনায়, ধাবাবিলাকত ভাল ভাল ৰেষ্টুৰেণ্টবিলাকত এইটো ষ্টাইলতে বনায় পৰঠা। আমি ঘৰত খালে অলপ বেলেগকৈ বনাওঁ, কিন্তু ধাবাবিলাকত এইটো ষ্টাইলতে বনায় আৰু খায়ো বহুত ভাল লাগে। তেওঁলোকে এনেকৈ যিটো তৰকাৰ লগত দিয়ে বহুতে ভাল লাগে। আমি আজি এতিয়া ঘুগুনিৰ সৈতে খাম। আৰু চাওক কালাৰটো একদম বহুত ধুনীয়া আহিছে। এবাৰ চাওক, এবাৰ 3 নম্বৰটো বনাওঁ আৰু বাকীখিনি ৰুটি বনাই থৈ দিম আৰু ৰাতিপুৱা খাবলৈকে। এতিয়া চাওক 3টা বনালোঁ আৰু পৰঠা। চাওক আপোনালোকে এনেকৈ দিয়াৰ পিছত ঘূৰাই ল'ব ধুনীয়াকৈ। এনেকৈ ঘূৰাই লোৱাৰ পিছত আপোনালোকে, মই এটা বুদ্ধি শিকাই দিওঁ আপোনালোকক, বহুতে এই ছাইডকেইটাত এনেকৈ দি ল'ব। এতিয়া মানে মাজত মছলাখিনি ৰৈ যায় আৰু ছাইডকেইটা অকণ এনেকৈ দি ল'ব। তেতিয়া মানে মছলাখিনি ধুনীয়া মিলি যায়। আৰু তেতিয়া আপোনালোকে মাজৰখিনি এতিয়া বেলি দিলে ধুনীয়া মিলি যাব। আৰু এতিয়া আমি আকৌ বেলি দিম। আৰু এইটো হ'লে আমাৰ ঘুগুনি তেল মাৰিলেও খাবলৈ হৈ গ'ল। আৰু পৰঠা দেখিছেনে কি ধুনীয়াকৈ ফুলিছে, বহুত ধুনীয়াকৈ ফুলিছে পৰঠা। এতিয়া ইয়াতে মই ধুনীয়াকৈ অকণমান ঘিউ লগাই দিওঁ, হৈ যাব। আৰু এতিয়া ঘুগুনিখিনি তেল মাৰিও হৈ যাব। আৰু ইয়াতে আমি জিৰা জালুকে খাওঁ সাধাৰণতে, বেলেগ নিদোৱেই। জিৰা জালুক দিম আৰু তেল মাৰি দিম। আৰু এতিয়া চাওক আমাৰ এই আঞ্জা হৈ গ'ল। আৰু এইটো হেৰিতে লৈছোঁ, আৰু এইটো ধুনীয়া দেখিবলৈ মৰমো লগা। ইয়াতে লওঁ, আমি 2জন মানুহ এনেকৈ খাওঁ। এতিয়া লৈ যাওঁ আৰু বাঢ়ি খাওঁ। বেক কেমেৰা কৰি দেখাই দিছোঁ, চাওক কিমান ধুনীয়া একদম ঘুগুনি বনাই ল'লোঁ মটৰ দাইলৰ। আৰু এইফালে পৰঠা আজি বেলেগ ষ্টাইলত বনাইছোঁ। আপোনালোকে পৰঠাকেইটা কেনেকুৱা হৈছে জনাবচোন, বহুতেই ধুনীয়া হৈছে, খাবলৈতো ধুনীয়া লাগিবই। আৰু এইফালে পিঁয়াজ লৈছোঁ, আৰু এইফালে আছে। আৰু এতিয়া আমি খাওঁ আৰু আপোনালোকেও খাওক। আজি আপোনালোকৰ লগত মানে পৰঠাকে শ্বেয়াৰ কৰিলোঁ। আৰু পৰঠা খাবলৈ বনাইছিলোঁ যেতিয়া, যি খাওঁ কিবা এটা নহয় কিবা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মোৰ মানে মেথডত মই বনালোঁ, আৰু ধাবাবিলাকত এইটো ষ্টাইলতে বনায়। আৰু আপোনালোকেও খাই চাবচোন, বহুতেই ধুনীয়া লাগে পৰঠাটো খাই। বাৰু সদায়তো ভাল নালাগে, কেতিয়াবা খাবলৈ আমাৰ ভাল লাগে, বুটৰ দালিৰ সৈতেও ভাল লাগে, মটৰ দালিৰ সৈতেও। আৰু আপোনালোকে যদি এনেকৈ মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে আৰু ভিডিঅ' পাই থাকিবৰ কাৰণে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকক তেনেকৈ মই নতুন কিবা এটা নহয় কিবা এটা, এইটোতো নতুন নহয় বাৰু, আৰু কিবা নহয় কিবা এটা আপোনালোকলৈ মই আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু এতিয়া এওঁ খাব দি আহিলোঁ, কিন্তু আপোনালোকক মানে মই খোৱা মানে ভিডিঅ'টো লাহে লাহে কৰিম। আৰু আমি 2জনে খাওঁ যেতিয়া, ভাল নালাগে কাৰণে মানে কৰা নাই। আৰু মোবাইলটো ধৰি থাকিব লাগিব, খাই থাকিব লাগিব, সেইকাৰণে মানে খোৱা ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰা নাই। কেতিয়াবালৈ সেইটোও মই শ্বেয়াৰ কৰিম বাৰু, খাই থকা সেইটো। আৰু আপোনালোকে যাতে পৰিয়ালটোৰ সৈতে সুখে শান্তিৰে দীৰ্ঘায়ু হৈ ভালে কুশলে জীৱনটো অতিবাহিত কৰিব পাৰে, তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টিৰ পৰা আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। আৰু কাইলৈ আহি আছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ। নমস্কাৰ।